নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ খোজ দাৱেল। বৰ্তমান মই উপস্থিত আছোঁ নতুন দিল্লী ILBS ইনষ্টিটিউট অফ লিভাৰ এণ্ড বেলিয়াৰী চায়েন্স মেডিকেলত। ইয়াতে আছে আমাৰ অসমৰ এজন আগশাৰীৰ লেখক, কবি, সমালোচক, নাট্যকাৰ চৰ্দাৰ হিতেশ ডেকা। অসমৰ জাতীয় সত্তাক, অসমৰ জাতীয় অস্তিত্বক জীয়াই ৰাখিবলৈ যিয়ে আচৰিতভাৱে আমাৰ সংবাদ জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেখেত আজি কিছুদিনৰ পৰা যকৃত ৰোগত আক্ৰান্ত হৈ এইখন মেডিকেলত ভৰ্তি হ'ব লগা হৈছে। বৰ্তমান তেখেতৰ যদিও স্বাস্থ্যৰ উন্নতি ঘটিছে, কিন্তু তেখেতক সুস্থ কৰি নিয়াৰ কাৰণে বহু অৰ্থৰ প্ৰয়োজন। ইতিমধ্যে অসমৰ ৰাইজে তেখেতৰ স্বাস্থ্যৰ উন্নতি কামনা কৰি প্ৰাৰ্থনা জনাইছে। তেখেতক আৰ্থিকভাৱে সহায়তা কৰিছে যদিও সেইখিনি যথেষ্ট নহয়। মই ইয়াৰ পৰাই অসমৰ সমূহ ৰাইজক প্ৰাৰ্থনা জনাম, অনুৰোধ জনাম, তেখেতৰ শুভাকাংক্ষী তথা জনপ্ৰতিনিধিসকলে আৰ্থিকভাৱে যেন তেখেতক সহায় কৰে। আমি জীয়াই ৰাখিব লাগিব এনেকুৱা এটা প্ৰতিবাদী সত্তাক, যিয়ে আমাৰ জাতীয় অস্তিত্বক, অসমৰ জাতীয় সংহতি ৰক্ষাৰ কাৰণে নিজকে সমৰ্পণ কৰিছে। তেনেকুৱা এটা প্ৰতিবাদী কণ্ঠক আমি জীয়াই ৰাখিব লাগিব। সেয়েহে মই পুনৰ অনুৰোধ জনাম অসমৰ সমূহ ৰাইজলৈ আৰ্থিকভাৱে যেন তেখেতক সহায় কৰে। নমস্কাৰ।